আজি 5 মাৰ্চ আজি আমাৰ সকলোৰে মৰমৰ অলিম্পিকা বাৰ জন্মদিন তাকে বাৰ্থডে খাবলৈ যাম বুলি ভাবিছোঁ মাতিছে নিমন্ত্ৰণ দিছে জিন মই দুটাই মিলি পেলাই কিবা গিফ্ট এটা অকণমান আনকমন গিফ্ট এটা কিবা এটা লৈ ল'ব লাগিব যাওঁ তাকে বাৰ্থডে খাম দেখুৱাই যাওঁ আপোনালোকক কি কি কৰোঁ তাত চাই যাব সকলোৱে আৰু গৈ পেলাই এতিয়া এটা গিফ্ট এটা লৈ ল'মগৈ ঠিক আছে এয়া আহি আছোঁ জিনলৈ কণ্টেক্ট কৰি লওঁ বেগাঁওখন আমাৰ গোটেই ভাগি ছিগি শেষেই হ'ল বনাই খোৱাৰ পাছতহে ধুনীয়া লাগিব চাব এয়া পামগৈ আৰু আমাৰ অলিম্পিকা বাৰ ঘৰ আৰু চান্দুদাৰ জিনলৈ কণ্টেক্ট কৰি লওঁ ইয়াতে ৰখাই পেলাই এয়া আহি পাইছোঁহি অলিবাহঁতৰ ঘৰ জিনকো লগ পালোঁ এতিয়া আমি গিফ্টটো লৈ লৈছোঁ এইটো গিফ্টটো দিমগৈ গিফ্টটো দিম হেপী বাৰ্থডে এইফালৰ পৰা দুইজনৰ ফালৰ পৰা ধুনীয়া বস্তুৱে হ'ব চাগে তহঁতিতো বেয়া বস্তু নিদিয়ে বা মজা এবাৰ দেখুৱাই দিয়ক থেংক ইউ এইয়া বাৰ্থডে বুলি পুৰা পাইছে বছৰকেইটা পাইছে বাৰ্থডে গিফ্ট চা আকৌ পুৰা এটা গিফ্ট মিকনে বনাই আছে এই মাছ বনাব এতিয়া মিকনে এই হাঁহ বনালো হাঁহ হ'লে আৰু তাৰপিছত শুকান চব্জি বনাই থৈছোঁ পুৰা শুকান চব্জি মাছ ফ্ৰাই অঁ আজি যে সোণাৰী চান্দুৱে যে মোৰ এটা ভিডিঅ' May God bless you, Oli. Happy birthday to you. ধুনীয়া কেকটো লোকেল চিকেন আমাৰ কলিবাই বনাইছে দেই স্পেচিয়েল মোৰ হাঁহটো অঁ হাঁহটো বনাইছে হাঁহটোতো অলিভাৰ হাঁহ একদম নম্বৰ ওৱান আৰু ক'বই নালাগে হাঁহে হাঁহি থাকে একদম লোকেল চিকেন উতলিবলৈ আছে তাৰপৰা খাম ৰজন জনাই এইয়া হাঁহৰ মাংস পানী ভৰাই আছে এতিয়া পানী ফুল কৰি আছে খানা হৈছে আৰু আমাৰ অলমষ্ট আৰু এইফালে অলিভাই মাছ ফ্ৰাই কৰি আছে মোৰ কথা নকবি আজি দুখ লাগি গৈছে মই বনাই অ' মা যে যোৰহাটত যে প্ৰশ্ন কৰা সেইটোৱে আহিছে বোলো ইমান প্ৰশ্ন কৰে বোলো সেই প্ৰশ্ন কৰা মাষ্টৰটোৱে আহিছে দেই জাজ কৰিবলৈ মোৰ আচলতে মন নাই বৰ বেলেগ তলিয়া বতাহে এইয়া মাধৱ বতাহটো এয়া অলিভাৰ জন্মদিন খাই আহি আছোঁ এয়া আহি এতিয়া আমি পালোহি ঘৰ এতিয়া জিন আৰু মই শুম এতিয়া বাই 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 গুড নাইট এভৰিৱান বাই বাই